Good morning. আজি টিউজডে আৰু ৱৰ্কিং ডেজ চ' উঠিবতো লাগিবই যদিও টোপনি মোৰ পূৰ হোৱা নাই মানে কি হয় ন ৰাতিপুৱা উঠিব মন নাযায় আৰু বাৰিষাৰ দিনত আৰু বেছি প্ৰব্লেম কিন্তু উপায় নাই যেন তেন উঠিলোঁ উঠি পেলাইনি সেয়া মানডে টু ফ্ৰাইডে যিখিনি কাম কৰোঁ একেখিনি কামে আকৌ ৰিপিট কৰিলোঁ কিন্তু এটা নতুন দিন হিচাপে ষ্টাৰ্ট হৈছে যিহেতু চ' পজিটিভ থিংক কৰিবই লাগিব উঠি নিজৰ কামখিনি কৰি ল'লোঁ ফটাফট গাটো ধুই ল'লোঁ গাটো ধুই পেলাইনি যিহেতু মই মন্দিৰ মৰ্ণিং যাব নোৱাৰোঁ অফিচৰ পিছতহে যাম লাঞ্চ ব্ৰেকত সেইকাৰণে মই ঘৰতে ৰাতিপুৱা চাকি গছ দি ল'লোঁ ৰাতিপুৱা চাকি গছ নিদিলে মনটো ভাল লাগি নাথাকে আৰু যিহেতু মন্দিৰ যাম সেইবাবে মই ৰাতিপুৱা বেলেগ একো খাই নাযাওঁ মই ভাবিলোঁ মিউছলি অকণমানকৈ খাই যাওঁ আৰু সেই তাৰ কাৰণে গাখীৰ গৰম কৰিলোঁ কিন্তু চবৰে মিউছলি খোৱা ষ্টাইলটো বেলেগ বেলেগ মই এনেকৈ গাখীৰ দি অকণমান টাইম ৰাখি থৈ দিওঁ তাৰ পাছতহে খাওঁ আৰু যিহেতু ভোক লাগিব বুলি মই অকণমান মিউছলি টিফিনতো লৈ লৈছিলোঁ আৰু মিঠা আলু লৈ লৈছিলোঁ যদি ভোক লাগে অকণমান খাই ল'ম মন্দিৰ যোৱাৰ আগত আৰু সেয়াই তাৰপাছতে মই ফটাফট ৰেডি হৈ লওঁ বুলি গ'লোঁ আৰু যিহেতু ৰেডি হৈ ল'লোঁ তাৰপাছতে খাই ল'লোঁ মই যিটো মিউছলি গাখীৰ দি পেলাই ৰাখিছিলোঁ সেয়াই খাই ল'লোঁ ফটাফট আৰু খাই পেলাইনি ৰেডি হৈ মই ফুল আউটফিটো দেখাই দিছোঁ ৰ'ব আপোনালোকক আৰু সদায় এনেকেই আৰু অকণমান ফৰ্মেলি পিন্ধিব ট্ৰাই কৰোঁ এতিয়া তাৰপাছতে স্কুটি উলিয়াবলৈ গ'লোঁ আৰু স্কুটি উলিওৱাৰ ফাৰ্ষ্ট পাৰ্টটো মোৰ হৈছে হেলমেট পিন্ধা মই বহুত বেছি বেয়া পাওঁ হেলমেট পিন্ধিলে বহুত হেয়াৰ ফল হয় বাৰু দেই মানুহৰ সেইটো মানে চাইণ্টিফিকেলি বহুত সঁচা কথা হয় মোৰ বহুত হৈছে তেনেকৈ আৰু বলক দেৰি নকৰি ফটাফট ওলাই দিওঁ নহ'লে অফিচ দেৰি হ'ব আৰু ৰাস্তাবোৰ যিহে পিছল হৈছে ইমান বৰষুণ উপায় নাই লাহে লাহে আহি পেলাইনি ময়ো অফিচ পালোঁহি মৰ্ণিঙত অফিচটো একদমেই নিমামহ হৈ থাকে মানুহো বেছি নাহে আৰু ছাৰহঁতেও নিজৰ কামত বিজি হৈ থাকে তাৰপাছতে আহি পাইহে নিজৰ কামকেইটা কৰি ল'লোঁ আৰু তাৰপিছত মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ আনফৰ্চুনেটলি মই আহি পালোঁহি লাঞ্চৰ টাইমত মন্দিৰ মানে অফিচৰ পিছত মই আহি পালোঁহি মন্দিৰ যেতিয়া একো খোৱা নাছিলোঁ মোৰ বহুত বেছি ভোক লাগি আছিলে মই ভাবিছোঁ মন্দিৰ দৰ্শন কৰি লওঁ তাৰপাছত খাই ল'ম আৰু সেয়া চাকি ধূপ লৈ পেলাই মই মন্দিৰলৈ আহিলোঁ দিলোঁ মন্দিৰত আগবঢ়ালোঁ হনুমান চালিচাও পঢ়িলোঁ আজি পিছে মন্দিৰ আহি কিবা এটা খুব বেছি ভাল লাগিছে আগতে মন্দিৰত নিজৰ ফুলফিলমেণ্টখিনি খুজিবলৈ আহিছিলোঁ আৰু আজি মন্দিৰত মই কি পালোঁ ক'বলৈ আহিছোঁ হনুমান দাদাৰ ওচৰত খুব বেছি ভাল লাগিছে আৰু তেওঁ আছে সেইকাৰণে মই ট'টেলি ব্লেছড আৰু থেংক ইউ ফৰ এভৰিথিং এভৰি ষ্টেপ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে জয় শ্ৰী ৰাম জয় হনুমান বাই